সকলো মানুহৰে এটা নিৰ্দিষ্ট স্পেচ থাকে মানে নিৰ্দিষ্ট এটা লাইফ থাকে আপুনি খাওঁতে শুতে বহুতে কান্দুতে সকলো সময়তে আপোনাৰ লগত কোনোবা এজন থাকিলে আপুনি অতিষ্ঠ হৈ যায়নে ঠিক তেনেকুৱা এটা কথাই হয় এটি ৰিলেশনশ্বিপত মানে আপুনি এজন ইন্ডিভিজুৱেল হয় আপুনি নিজৰ ষ্টাইলত নিজৰ ৱেট নিজাভাৱে ডাঙৰ হৈছে সো নিজৰো কিছুমান চইচেছ থাকে লাইকস থাকে ডিসলাইকস থাকে ভাল লগা কাম থাকে বেয়া লগা কাম থাকে সব সময়তে যদি কাৰোবাৰ পারমিশন লব লাগে বা সব সময়তে যদি কাৰোবাক জনাব লাগে তেতিয়া এনেকুৱা হৈ যায় যে লাইফটো যেন এটা জেইল হৈ পৰিছে ইনফৰমেশন দি থাকিব লাগে আৰু তেতিয়াই স্পেস বিচাৰে মানুহে ইট ডাজন্ট মিন যে আপুনি আপোনাৰ পাৰ্টনাৰক ট্ৰাষ্ট নকৰিব স্পেস ইজ about living your life liking what you do enjoying what you love so আপোনাৰ পাৰ্টনাৰক স্পেস দিয়ক তেও যি ভাল পায় হেতু কৰিবলে দিয়ক প্ৰত্যেকটো কথাত যদি আপুনি ৰোক টক কৰে বা প্ৰত্যেকটো কথাত যদি আপুনি মাত দিয়ে তেতিয়া তাত কিন্তু টেঙনি এটা আহি যাব ৰেসপেক্টটো ৰাখক লয়ালটি ৰাখক ট্ৰাষ্ট ৰাখক ইটোৱে সিটোক বিশ্বাস কৰক আন্ডাৰষ্টেণ্ডিং ৰাখক বাট স্পেসও দিব because you are an individual and you have your own life so please give space to your partner and 93